নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে SN মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো কেৱল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে, যিহেতু আত্মসহায়ক গোটৰ মহিলাসকলৰ তেখেতসকলৰ ব্যক্তিগত বেংক একাউণ্টত 10,000 টকাকৈ লাভ কৰিব। এই কথা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে যিসকল মহিলা আত্মসহায়ক গোটত আছে বা অসমৰ প্ৰায় 40 লাখ মহিলা আত্মসহায়ক গোটত আছে আৰু সেই মহিলাসকলৰ ব্যক্তিগত বেংক একাউণ্টত অসম চৰকাৰৰ ফালৰ পৰা 10,000কৈ টকা প্ৰদান কৰিব। যিহেতু মহিলাসকলে ঘৰতে থাকি এটা ব্যৱসায়, সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিবৰ বাবে এই 10,000কৈ টকা প্ৰদান কৰিব। আমাৰ আই মাতৃসকলৰ কাৰণে এইবাৰ আমি এটা ডাঙৰ আঁচনি হাতত ল'ব খুজিছোঁ। আমাৰ অসমত প্ৰায় 3,37,000 মহিলা আত্মসহায়ক গ্ৰুপ আছে। এই মহিলা আত্মসহায়ক গ্ৰুপত প্ৰায় 40 লাখ মহিলা জড়িত হৈ আছে। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰুপক আমি যি টকা পইচা দি আছিলোঁ সেইটো চলি থাকিব, কিন্তু এই 40 লাখ মহিলাই নিজৰ ঘৰতে যাতে কিবা এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰ বাবে আত্মসহায়ক গোটৰ লগত জড়িত প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গ্ৰুপত যি পাম পাই থাকিম, কিন্তু গ্ৰুপত পোৱা টকাৰ উপৰিও আপোনালোকৰ বেংক একাউণ্ট নম্বৰ ল'ম আৰু আপোনালোকৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিম, যাতে আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে।